दिनै सोरांनि फोरबो बे सानाव बाक्सा जिल्ला सिंनि भारत भुटान सिमायारि ओनसोलाव रंजानायनि दोहौ मख'नो गोनां बाथ्रादि भारत भुटान सिमायारि ओनसोलनि जालाबस्ति गामिनि रामबेसरा मुंनि सासे लाइमोना गिबि साख्रि मोननायनि खुसिजों गामिनि बयबो रंजादों। सान्थालि हारिनि गोबां नखर थानाय बे गामिनिफ्राय दिनैसिम सासेबो सुबुङा सोरखारि साख्रि गैया। बिफा गैजायै निखावरि नखरनि रामबेसराया बिमा आरो बिदानि जोबोर जेंनानि गेजेरजों नखर खुंबोनायनि गेजेराव दिनै सोरखारि साख्रि मोननो हानायाव गावखौनो गोजोननाय फोरमायनायजों लोगोसे आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माखौ हामलायथि बावहरो। गुबुन फारसेथिं रामबेसरानि साख्रि मोननायाव सान्थालि हारिनि आफाद गौथुम आरो गामिनि रायजो राजाफोरा दिनै बिनि न'आव बेनि बिमा बिदा आरो रामबेसराखौ गाजा गोमजायै बरायो। আপোনালোকক এই হিচাপতে মই ধন্যবাদ দিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক যি স্বচ্ছ আৰু নিকাভাৱে যি আমাৰ নিযুক্তি কাৰণে যি পৰীক্ষা লৈছিলে তাৰ ভিতৰত মই মানে গ্ৰেজুৱেট টিচাৰত যিটো আমাৰ 17 তাৰিখে ৰিজাল্ট দিছে সেইটোত মই সিলেকশ্যন হৈছোঁ। সেইকাৰণে নথৈ ভাল লাগিছে আৰু মই হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ দিছোঁ কাৰণ যি নিকা আৰু স্বচ্ছভাৱে মানে নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে যি ৰিজাল্টবিলাক ডিক্লেয়াৰ কৰিছে সেই হিচাপে মই যিহেতু এই গাঁও আমাৰ জালাবস্তি গাঁওখন ভাৰত ভূটান সীমান্তৰ একেবাৰে নিচেই ওচৰত থকা গাঁওখনৰ যি প্ৰথম চাকৰি হিচাপে আমাৰ গাঁওখনৰ পৰা পাবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে হিমন্ত ছাৰক মই বহুত বহুত ধন্যবাদ দিছোঁ। তোমালোকৰ গাঁৱত তাৰমানে আগতে কাৰণ আছিলে প্ৰথমবাৰ হৈছে। কিমানটা পৰিয়াল আছে ইয়াত? ইয়াতে আছে আপোনাৰ 45ৰ পৰা ওপৰত এই গাঁওখনত ফাৰ্ষ্ট চাকৰি হ'ব। হয়, প্ৰথম চাকৰি হ'ব এই গাঁওখনত। কি নাম তোমাৰ? মোৰ নাম ৰামবেচৰা। যথেষ্ট কষ্ট কৰিছা তুমি? কষ্ট যথেষ্ট হৈছে, লগতে আছে দাদা আৰু মা কষ্ট কৰা আৰু ঘৰৰ বাইদেউ ভণ্টিও আছে, গোটেইখিনি মোৰ কাৰণে কষ্ট কৰিছে। তোমালোকৰ এই ৰাস্তাটো যথেষ্ট কিবা ভাল নহয় বা কেনেদৰে পৰিছিলা, সংগ্ৰাম কেনেকুৱা আছে? আমাৰ এই গাঁওখন যথেষ্ট এতিয়ালৈকে পিছপৰা, সেই হিচাপে আমাৰ ৰাস্তা ঘাটবিলাকো যথেষ্ট মানে অনুন্নত। সেই হিচাপত যি ধৰণে চৰকাৰে প্ৰতিশ্ৰুতি লৈছিলে এতিয়ালৈকে হোৱা নাই। আমি যেতিয়া সৰুতে সমান শ্ৰেণীত পঢ়িছিলোঁ, বহুত কষ্ট কৰি আমি গৈছিলোঁ LP স্কুলত, ঝাৰবস্তি LP স্কুল আৰু জালাবস্তি LP স্কুলত। হয়, আছে, যথেষ্ট আছে, আহি থাকে সদায় আহি থাকে। এতিয়া ফেঞ্চিং তাৰ লগোৱাৰ পিছত অলপ কমিছে। তাৰ মাজতো তুমি পঢ়িছা? হয়, ধন্যবাদ। মানে কষ্ট কৰিছিলে ঘৰৰ মানুহে মোৰ কাৰণে পঢ়াৰ কাৰণে আৰু যথেষ্ট মোক বাহিৰত পঢ়াৰ কাৰণে সুযোগ দিছিলে। সেইকাৰণে মানে এই যিটো ইয়াৰে পৰিৱেশ তাৰ পৰা মই বাহিৰত গৈ যিটো পৰিৱেশ পালোঁ তাতে মানে যথেষ্ট কম্পিটিশ্যনৰ কাৰণে মানে অনুপ্ৰেৰণা পাইছিলোঁ।